হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকক? আশা কৰোঁ আপোনালোকৰ ভাল। মই পৰি আপোনালোকে চাই আছে দা পৰিধি ব্লগ। আৰু গমটো পাইছে, বাহঁতৰ ঘৰতে আছোঁ আৰু এতিয়া ৰাতিপুৱা শুই উঠিছোঁহে। শুই উঠিলৈ দেহাক স্কুলত থ'বলৈ যাবলৈ ওলাইছোঁ। দেহা 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 এইবিলাক চোৱা আকৌ তুমি ক'ত? আৰু তাইক স্কুলত থ'ব যাবৰ কাৰণে মাহীয়েকক লগত যাবলগীয়া হৈ গৈছে। মই নাযাওঁ বুলি ক'লেতো হাতত টানি টানি আনিছে। এনেকুৱা চৈতান। এতিয়া মাহী হাতত নধৰে আকৌ, মাহী হেৰাই থাকিব, ধৰি লোৱা দেহা। মাহী হেৰাই থাকিব, ধৰি লোৱা। অঁ, তোমালোকৰ ইয়াত যদি মোক কোনোবাই চুৰ কৰি লৈ যায়। আৰু এইখনেই হৈছে দেহাভাগৰ স্কুল মানে অংগনবাদী স্কুল হয়। আৰু আজি বোলে স্কুল বন্ধ, তাইক লগত লৈ যাওঁগৈ। আজি ভাবিলোঁ চুলিখিনি অকণমান কেয়াৰ লওঁ, সেইবাবে জেতুকা, জবা ফুলৰ পাত আৰু জবা ফুল মহানিম অলপমান লৈ আহিলোঁ চুলিত লগাবৰ কাৰণে। আৰু এইফালে আধা আধি ছিঙি হ'লে আৰু অলপ ছিঙিবলৈ আছে এইখিনি। মই আজিলৈকে চুলিত জেতুকা পাত আৰু জবা ফুলৰ পাত তেনেকৈ লগাই মেলি পোৱা নাই। অকল বেলেগক লগাই থকা শুনিছোঁ আৰু মোবাইলতহে দেখিছোঁ। সেইকাৰণে আজি বোলো লগাই চাওঁ। ঘৰত থাকিলেতো এনেকৈ এলাই লাগে লগাবৰ কাৰণে, কিন্তু আজি বাহঁতো আছে ন, সিহঁতেও অলপ লাগি ভাগি দিছে। সিহঁতে বেছিকৈ লাগি ভাগি দিছে বাৰু, সেইকাৰণে লগাবলৈ লৈছোঁ। নহ'লে মোৰ বহুত বেছিয়ে এলাহ লাগে, তাতে মোৰ চুলিখিনি বহুত বেছি ডাঠ হয় ন, সেইকাৰণে। আৰু এইফালে জেতুকা পাতখিনি ছিঙি হৈ গ'ল আৰু লগত আছে জবা ফুলৰ পাত আৰু জবা ফুল আৰু এইখিনি হৈছে মহানিম। এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি খুন্দিব লাগিব। এতিয়া এইখিনি ধুই লওঁগৈ, কাৰণ জেতুকা পাতখিনিত ইমানে মানে কোলা কোলা দাগ লাগি আছে নহয়, হাততো দাগ লাগি গৈছে। আৰু এনেকৈ যদি চুলিত এইখিনি লগাবলৈ হয়, চুলি একেবাৰে ভাল হোৱাৰ পৰা গৈ গৈ লাষ্টত বেয়া হৈ থাকিব, হয় নাই? এইবোৰ কাম অকলে কৰিবলৈ অকণমান কষ্ট হয়, সেইকাৰণে বা আৰু মই দুইজনীয়ে মিলি লগত পূৰা কাম চলাই দিছোঁ। কষ্ট হৈছে নি বাৰু আপোনাৰ? এইফালে জেতুকা পাতখিনি মিক্সিত দি দিয়া হ'ল, অকল খুন্দিবলৈহে লাগে। মিক্সিত খুন্দোতেতো কষ্ট নাই, আজিকালি ডিজিটেল যুগ, সেইকাৰণে ডিজিটেল যুগত একো কষ্ট নাই বুলি ভাবিছে নেকি? অকণমান হ'লেও আছে। আগতে পটাত পিচিব লাগিছিলে আৰু এতিয়া মিক্সিত। আৰু জেতুকাখিনি চাইডে চাইডে ইমান ধুনীয়াকৈ ৰং আহি গৈছে গোটেইখিনি। পিচি হৈ গ'ল। তুমি লগাই দিবানে মোক? মই তোমাক লগাই দিম, তুমি মোক। আৰু তই লগাবি জানো? কিন্তু লগাব জানো? হ'ব। যিহেতু চুলিত জেতুকা লগাম ন, সেইকাৰণে এইটো টি চাৰ্ট পিন্ধিবলৈ হ'লে মোৰ এইটো টি চাৰ্টটো শেষ হৈ যাব। সেইকাৰণে পিন্ধি ভাগক কোলা স্পৰ্টিং এটা লৈ লৈছোঁ পিন্ধিবৰ কাৰণে। আৰু গোটেই তিনিজনীয়ে ব্লেক ব্লেক পিন্ধি লৈছোঁ, আমি ব্লেক লভাৰ। দেহা তুমি লগাবা নি? কি লগাবা? কি? সেই এফালে চাই কোৱা। হয় নি? কিটো? এই এইটো মোৰহে। এই মোৰ পানী। এই মোৰ ভাগৰ পানী মই খাম। মোৰ ভাগ। তই কথা এটা গম পাইছ নাই? তোৰ মাথাত যিমানখিনি গোবৰ আছিলে গোটেইখিনি ওলাই আহিলি। আৰু এইখিনি লগাই মেলি হৈ গ'ল। এতিয়া অলপমান শুকাবলৈ দিওঁ, তাৰপিছত ধুই দিব লাগিব। আৰু ৰাতিপুৱাৰ পৰা চুলি কেয়াৰ লওঁতে আমি মানে ভাত খাবলৈ টাইমেই পোৱা নাছিলোঁ। আৰু এতিয়া ভাত চব্জি বনাইছেহে। চব্জি এফালে বনাই আছে আৰু আজি মোৰ তিতা কেৰেলা খাবলৈ মন গৈছে কাৰণে বাই তিতা কেৰেলা আনি দিছে। আৰু সেইফালে দালি বনাই থোৱা আছে। এইফালে মই চালাড বনাবলৈ লৈছোঁ। বহুত বেছিয়ে ভোক লাগিছে, কাৰণ ঘৰত মানে সোনকালে ভাত খাওঁ ন, সেইকাৰণে। আৰু আজি 12টামান বাজি গৈছেগৈ। কালি ৰাতিটো প্ৰায় 12টামানে বাজিছে টোপনি যাওঁতে, কাৰণ বাহঁতক বহুত দিনৰ মূৰত লগ পাইছোঁ। চবেই কথা পাতি হহা মেলা কৰোঁতে মেলোঁতে কেতিয়া 12টা বাজিলে পাত্তা নাপালোঁ। আৰু এতিয়া চালাড বনাই লওঁ ভাত খাবৰ কাৰণে। আৰু ভাতকেইটা খাই লওঁ। ভাতৰ লগত আছে এইফালে দালিটো আৰু কেৰেলা ভাজি, এইফালে আছে চালাড। আৰু বেছি টাইম ৰখি নাথাকোঁ, কাৰণ বহুত বেছি মোৰ ভোক লাগিছে। আৰু ভাতকেইটা খাই ল'লোঁ। ভাতকেইটা খাই লৈ কাপোৰকেইটা চেঞ্জ কৰি লৈছোঁ। আৰু যোৱাকালি মানে গা ধুবলৈ গৈছিলোঁ ন, ভালকৈ গা ধুবলৈ নাপালোঁ, তাত সন্ধিয়া হ'ল। সেইকাৰণে আকৌ এতিয়া গা ধুবলৈ যাবলৈ ওলাইছোঁ বেলেগ এখন নদীত। মানে ভালকৈ ফুৰিবলৈ নাপালোঁ। আৰু ভিনিহঁতৰ ঘৰলৈ আহিছোঁ যেতিয়া মানে নুফুৰিম নি আৰু, ফুৰিমটো ভিনিয়েতো ফুৰাবলৈ নিব, সেইকাৰণে এতিয়া ওলাইছোঁ। দেহা তুমি যাবানে? যাবা? ক'ত যাবা? মাহীৰ লগত যাবানে মাৰ লগত? অ' আগত বহে হেনো। আৰু এইফালে ডিগিত গোটেইকেইজনীৰ কাৰণে কাপোৰ ভৰাই ল'লোঁ আৰু যাব লাগে। কি? অ' লৈ লোৱা। তাত যদি সন্ধিয়া হৈ থাকে পাওঁতে আকৌ আজি সন্ধিয়া হ'লেও গা ধুম। মানে সেইদিনাখনেও তেনেকৈ সন্ধিয়া হ'ল বুলি অলপমান গা ধুই ভালকৈ গা নুধুলোৱে, অকণমান টাইম পানীত নামিলোঁ আৰু
লগতে গুচিয়ে আহিলোঁ আৰু এতিয়া আমি যাম ভিন্দো যাব তাত ভিতৰত আছে ভিন্দো আৰু ভিন্দো মই বা গোটেইকেইজনী গৈ থাকোঁ আৰু একেবাৰে গাই নদীত লগ পামগৈ গাই নদী যাওঁ নে নাযাওঁ ইমান মানে ফিক্স নাই ডিমৌত যাবও পাৰোঁ কিন্তু আমাৰ এতিয়া টাইমটোৰ লগত কথা যোনটো টাইমত মানে আমি সোনকালে গৈ পাওঁগৈ সেই তাতে যাম ক'ত গা ধুব যাবা কি ক ইয়াত ক আকৌ নামটো কি তাত তোমাৰ নামটো পখিলা দাস তোমাৰ জিভা এখন কৰি আহোঁ জিভা বুলি কওঁ জিভা বুলি কোৱা আকৌ কি জিভা তাৰপিছত লিপষ্টিক বুলি কোৱা আইচক্ৰীম কোৱা হয় নি আইচক্ৰীম বুলি কোৱা আৰু স্কুল নদীলৈ যাবানে এতিয়া নদীলৈ যাবা নদীলৈ যাব আমাৰ পপুটো নদীলৈ যাব এইটো আমাৰতো নদীলৈ যাব দুষ্ট কোৱা এই ভালকে কোৱা দেহা আমৈ গ'লগে আমৈটো তেল বাঢ়িছে বুলি কৈ থাকোঁ ভালকে কওঁ আমৈটো তেল বাঢ়িছে বুলি কওঁ ভৰিকেইটা ভাঙিম বুলি কওঁ মোক নিনিয়াকে আহিছ বুলি কৈ দে পিটিম চালা আৰু সেইফালে ভিন্দহঁতো আহিছে ভিন্দো পুৰা ভিডিঅ' বনাইছে কি এই সেইজনী তোমাৰ মা নহয় মোৰ মাহে এই মোৰ মাহে সেইটো মোৰ পাপাহে এই মোৰ পাপাহে কি কিটো কিনো কয় একো বুজি নাপাওঁ আৰু এতিয়া আমি আহি আছোঁ গাই নদীলৈ ডিমৌ নদীলৈ যাম বুলি ভাবিছিলোঁ কিন্তু টাইমটো নহ'বগৈ ৰাতিপুৱাৰ পৰা ডিমৌ নদী যাম বুলি প্লেনিং কৰি আছিলোঁ কিন্তু যাবগৈ নাপালোঁ আৰু এতিয়া আমি আহি আছোঁ পাহাৰৰ কাষে কাষে এই মানুহকেইজনীয়ে পানী খাই থকা দেখি আমাৰো খাবলৈ মন গ'ল আৰু পাহাৰৰ মাজৰ পৰা যোনটো পানী আহে ন পানীটো বহুত বেছি ভাল হয় মানে বহুত বেছি ঠাণ্ডা আৰু এইখন হৈছে মালিনী থানলৈ আহিম বুলি ভাবি আছিলোঁ কিন্তু আহিবই নাপালোঁ কপালখন বহুত বেছি বেয়া মালিনী থানখনো নতুনকৈ বনালে ন সেইকাৰণে তেতিয়াৰ পৰা দেখাই নাই এবাৰ আহিছিলোঁ যেতিয়া ক্লাছ 8ত পঢ়ি আছিলোঁ মালিনী থানখন আৰু এইখনে হৈছে মালিনী থানৰ গেটখন বহুত বেছি ধুনীয়াকৈ বনালে আহিব লাগিব এদিন মালিনী থানলৈ আৰু পাহাৰৰ মাজত যিমানখিনি ঘৰ দেখিছোঁ ন গোটেই ঘৰখিনি মানে প্ৰায় চাংঘৰে বনোৱা ইমান ধুনীয়াকৈ ঘৰবোৰ বনাই থৈছে মোৰো এনেকুৱা এটা ঘৰত থাকিবলৈ মন আছে আৰু এইফালে আমি আহি পাই গ'লোহি নদীত গোটেইখিনিয়ে গা ধুবলৈ নামি গৈছে তলত বতাহে মাৰিছে মোৰ ঠাণ্ডাই লাগিছে গা ধুবৰ কাৰণে আৰু চব চাইডে অকল বেছিকৈ বগৰী গছ আছে পানীখিনি ইমান বেছিকৈ বাম হৈ আছে কেনেকৈ গা ধুম জানো গোটেই চুলিত বালিয়ে সোমাব দেখোন তেনেকৈ ধুব লাগিব আৰু আহিছোঁ যেতিয়া গাটো ধুব লাগিবই আৰু আহিছোঁ যেতিয়া খাবতো লাগিবই খোৱাটো মেইন এইটো মোৰ ভাগৰ গাটো নোধোৱাৰ আগতে পাহাৰৰ ফিল্ড লৈ যিমান যি বস্তু আনিছিলোঁ গোটেইকেইটা আগতীয়াকৈ খাই লৈছোঁ আৰু এইফালে দেহাই মই খাই বৈ হোৱা পাছতে দুইজনীয়ে পূৰা গা ধোৱাত লাগি গ'লোঁ আৰু গা পা ধুই আজৰি হৈ ল'লোঁ ভিনিয়ে আমাক এনেকুৱা বেয়াকৈ ঠগিছে নহয় আমাক পানীত নমাই লৈ নিজে গা নোধোৱাকৈ আছে বহি আছে ৰাম লেতেৰা আছে আজি দিনটো গায়ে নুধুলে চাগে ভিনিয়ে আৰু এইফালে পূৰা একদম লিপষ্টিক কি কি কাপোৰ খোলা তোমাৰ ই হ'ল আৰু নিজে দুদিন তিনিদিন গা নোধোৱাকৈ আছে চাল্লা নিজে দুদিন তিনিদিন গা নোধোৱাকৈ আছে গোটেই এইবোৰ কপালে চপালে গোটেইখন মলিয়ে হৈ আছে হ'ল মই সহ্য নকৰোঁ আৰু এতিয়া গৈ থাকোঁ আমি ঘৰলৈ আৰু এনেকুৱা এটা ধুনীয়া যদি জেগাত মানুহ থাকিবলৈ হয় ন যিমান টেনশ্যন হ'লেও জেগাডোখৰ দেখি আৰু ইয়াৰ হাৱাটো পালে মানে চব টেনশ্যন শেষ হৈ যাব যেনেকৈ মোৰ টেনশ্যন শেষ হৈ যাব থাকিলে মানে ইয়াত আৰু এতিয়া আমি গৈ থাকোঁ